हाय फ्रेंड बहुत दिनत और भिडिओ এটা লৈ আহিছোঁ মানে ভিডিও দিব পৰা নাই বহুত অলপ ব্যস্ত থকাৰ কাৰণে তো মে 31 তাৰিখখন মোৰ আৰু 6 নম্বৰ বেষ্টৰ পোৱালি আহিছে তো ভাবিছোঁ গৰম দিনত কেনেকৈ ৰাখোঁ মেনেজমেণ্ট কেনেকৈ কৰিছোঁ তো আৰু আজি দুদিন তিনিদিন যেহেতু বহুত মানে গৰম বেছি তো গৰমত এতিয়া কি হিচাপত ৰাখিছোঁ আজি যেহেতু দুদিন হৈছে পোৱালি তাই ভাবিছোঁ হ'কে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ তো বলকচোন তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আজি যেহেতু সেকেন্ড ডে আজি জুনৰ 1 তাৰিখ তো পোৱালিখিনি দেখিছে কেনেকৈ আছে বিশেষকৈ সব সাইডত প্ৰায় সাইডত আছে সাইডত থোৱাৰ কাৰণটা হৈ গ'ল আজি এই দুদিন বহুত বেছি গৰম বেছি থকাৰ কাৰণে কি কৰিছোঁ মই ব্ৰডিংটো কেনেকৈ বনাইছোঁ দেখিছেনে ব্ৰডিংখন এইখন ব্ৰডিঙৰ পালখন মই তুলি দিছোঁ সাইডৰ পালখন তুলি দিছোঁ সম্পূৰ্ণ মানে অলপ বতাহ সোমাব দিছোঁ যেহেতু ফাৰ্মখনৰ ভিতৰত বেছি অধিক গৰম হৈ যায় আৰু পোৱালিখিনি বিশেষকৈ মাজত নাথাকে গৰমত এটা সব এই সাইডত থাকে দেখিছে মই নেট সাইডত নেট দিয়া আছে এই নেটখনৰ সাইডতে গুটেখিনি নেট সাইডত থুপ লাগে দেখিছেনে কাৰণটো হৈ গ'ল সাইডত এটা বতাহ পাই থাকে মিহিমিহিকে সেইটো কাৰণে পোৱালিখিনি সাইডলৈ গুচি যায় আৰু মাজত নাহে সিহঁতে মাজত দানা দিয়া আছে যেহেতু হৈছে দানা পানীটো খায় কিন্তু দানাটো নিচেকৈ খাব মানে কম খাইছে আৰু খোৱাটো দানা নিচে পোৱালিখিনি বিশেষকৈ সাইডত থাকে গৰমত আৰু গৰমটো বহুত বেছি পৰিছে আজি যেহেতু দুদিন তো এনেকৈ মই দানা পানী লগাইছোঁ এটা ডাঙৰ ডিংকাৰ যিখিনি আছে সেই ডিংকাৰৰ কাষত সাইডতে মানে এনেকৈ দানা লগাই দিছোঁ আৰু এইবোৰ সৰু ডিংকাৰ আৰু দানা এনেকৈ লগাইছোঁ ঠিক আছে মই এনেকৈ বৰ্ডিং মানে মোৰ যেহেতু চাং ফাৰ্ম হয় তো এনেকৈ মই চাঙত আপোনাৰ দুখন চাঙত ৰাখিছোঁ মাজৰ দুখন চাঙত তো আৰু দুখন চাঙত ৰাখিছোঁ চাৰিটা পাৰ্টিশ্যন কৰিছোঁ মানে চাৰিটা পাৰ্টত ৰাখিছোঁ তো এইবাৰ আহিছে 1856টা পোৱালি আহিছে তো এয়া দেখিছে এইটো মই দুখন চাঙত ৰাখিছোঁ মাজৰ দুখন চাঙত ৰাখিছোঁ এইখিনি পোৱালিখিনি দেখিছে সাইডত আছে পোৱালিখিনি কিন্তু পোৱালিখিনি ষ্ট্ৰং আছে কিছুমান অলপ আৰু গৰমৰ কাৰণে অলপ মানে দুৰ্বল হৈছে নহ'লে দেখিছে গৰমত ঠাণ্ডাতকৈ মানে গৰমত পোৱালিখিনি বহুত মানে ষ্ট্ৰং হৈ থাকে মানে ফূৰ্তিত থাকে পোৱালিখিনি দৌৰি থাকে কিন্তু যিহেতু গৰমটো বেছি পৰিছে কাৰণে কিছুমান অলপ দুৰ্বল টাইপৰ থকা পোৱালিখিনিহে অলপ এয়াই মোৰ এই সেকেন্ড দিনৰ পোৱালি তো এনেকৈ ৰাখিছোঁ মেনেজমেণ্ট এনেকৈ কৰিছোঁ সেয়া দেখিছে বৰ্ডিঙৰ মই সেই পালখন মই নমোৱাই নাই মাত্ৰ বনালোঁ বৰ্ডিংটো কিন্তু বৰ্ডিঙৰ সেইখন পাল নমোৱাই নাই এনেকৈয়ে আছে আৰু সেইটো চাইডৰ মেইন ঘৰৰ যিখন পাল সেইখন সেইফালৰটো সেইটো চাইডৰটো আছে কিন্তু এইটো চাইডৰ দেখিছে মই পালখন তুলি দিছোঁ কাৰণ বেছি গৰম আজি দুদিন সেইটো কাৰণে বৰ্ডিং এইটো নামত বনালোঁ কিন্তু একচুৱেলি ব্যৱহাৰ কৰা হোৱা নাই এনেকৈয়ে আছে দেখিছে মোৰ বৰ্ডিঙৰ পালখন আৰু ওপৰ এই গৰমকালিত ওপৰ চিলিংখন নিদিলেও হয় দেখিছে মই দিয়া নাই এইবাৰ লাইটো বিশেষকৈ প্ৰয়োজন নাই গৰমত মই আপোনাৰ 6টা লাইট লগাইছোঁ 6টা লাইটতে ধুনীয়াকৈ পোৱালিখিনি আছে কিন্তু অলপ গৰম উঠিছে পোৱালিখিনি হাঁপিছে দেখিছে এয়া মুখ মেলি আছে কিন্তু পোৱালিখিনি ষ্ট্ৰং আছে এনেকৈ লগাইছোঁ ড্ৰিংকাৰ ফিডাৰ আজিৰ দিনটো পেপাৰ থাকিব দিওঁ দুদিন কাইলৈ যিহেতু 3 দিন হ'ব 3 দিনাখন মই পেপাৰখিনি উঠাই দিম 3 দিনৰ পৰা ফলিয়াত থাকিব পোৱালিখিনি আৰু যিহেতু মোৰ চাং ফাৰ্ম তলত এবাৰ নেট দি কৰিছোঁ আনবাৰ মই তলত বস্তা দিওঁ বস্তা দিলে কি হয় ফলিয়াখিনি ভিজি যায় বস্তাত পানীটো সৰকি তলত পৰি নাযায় বস্তাত পানীটো ৰৈ যায় তো ফলিয়াখিনি তিতি থাকে ফলিয়াখিনি সোনকালে বেয়া হৈ যায় সেইটো কাৰণে এবাৰ নেট ইউজ কৰিছোঁ যাতে পানী পৰি যায় সেই সৰু ডিংগাৰখিনিত কেতিয়াবা পোৱালিখিনিয়ে পানীটো পেলাই দিয়ে তেতিয়া পানীটো নেটত সৰকি তলত পৰিব তেতিয়া ফলিয়াখিনি বেয়া নহয় আৰু বস্তাত থাকিলে পানীটো বস্তাত ৰৈ যায় আৰু সেই ফলিয়াখিনি বেয়া হৈ যোৱাৰ চান্স থাকে আৰু ভিজি যায় মানে তো সেইটো কাৰণে পোৱালিখিনি ঘামে বিশেষকৈ সেইটো কাৰণে এইবাৰ মই নেট ইউজ কৰিলোঁ বৰ্ডিঙত নেট ইউজ কৰিছোঁ আজি দুদিন আজি মই এতিয়া ৰাতিপুৱা লগাইছোঁ এই পিলাইটছি পাউডাৰ এটা ভিটামিন চি তো সেয়াই এনেকৈ মেনেজমেণ্ট কৰিছোঁ আজি দুদিন তো ভাবিছোঁ সৰুকৈ ভিডিঅ' এটা লৈ আহোঁ বহুত দিন যিহেতু ভিডিঅ' আগবঢ়াও নাই তো সেয়াই আৰু আপোনালোকক দেখুৱালোঁ যে দুদিনৰ মেনেজমেণ্ট কেনেকৈ কি কৰিছোঁ এবাৰ কি পদ্ধতিত ৰাখিছোঁ গৰমটো বহুত বেছি পৰিছে সেইটো কাৰণে পোৱালিখিনি আছে আৰু এনেকৈ ঠিক আছে তো সৰুকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই কিবা এটা ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে আৰু ভিডিঅ' আহি আছে বাৰু ঠিক আছে আজিলৈ বাই বাই